Hi everyone, welcome back to my channel. আপোনালোক সকলোকে মোৰ আজিৰ এই ভিডিঅ'টিলৈ স্বাগতম জনাইছো। নমস্কাৰ, মোৰ নাম শ্যামলী আৰু মই এই চেনেলটিত অসমীয়াত চাদৰ মেখেলাৰ ভিডিঅ' বনাও। যদি আপোনালোকে অসমীয়া চাদৰ মেখেলাৰ ভিডিঅ' চোৱাত ইন্টাৰেষ্টেড হয় তেতিয়াহ'লে মোৰ এই চেনেলটিক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ আৰু এটা চেনেল আছে য'ত মই ৱেষ্টাৰ্ণ ৱেৰ হল বনাও হিন্দী আৰু ইংলিছত। যদি আপোনালোকে তেনেকুৱা কন্টেন্ট চোৱাত ইন্টাৰেষ্টেড হয় তেতিয়াহ'লে মোৰ সেই চেনেলটিও সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তাৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সতে দি দিম, গতিকে আপোনালোকে চেক কৰি ল'ব। আৰু আজিৰ এই ভিডিঅ'টিৰ বাবে মই কেইযোৰমান চাদৰ মেখেলা আনিছো, যিকেইযোৰ খুবেই বেছি এফৰ্ডেবল আছিল। প্ৰাইচ ৰেঞ্জ চাই কাপোৰকেইযোৰো খুবেই ধুনীয়া হয় আৰু এইকেইযোৰ চাগে মই 500 বা 600 টকাৰ তলতেই পাইছিলো। সকলোৰে লিংক মই ডেছক্ৰিপশ্যন বক্সত আৰু পিন কমেণ্টত দি দিম, গতিকে আপুনি সেইটো চেক কৰিবলৈ নাপাহৰিব। গতিকে আৰু বেছি পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰো। এইযোৰ হৈছে আজিৰ আমাৰ ভিডিঅ'টিৰ প্ৰথমযোৰ কাপোৰ। ভাবিলো এযোৰ বগা কাপোৰেৰে আৰম্ভণি কৰো। বগা কাপোৰ মোৰ বেছি অনা নহয় আৰু বহুতে ৰিকুৱেষ্ট কৰে মোক বগা কাপোৰ আনিবলৈ, সেই ভাবিলো এইবাৰ এযোৰ বগা কাপোৰৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ। এইখন হৈছে ইয়াৰ চাদৰখন। চাদৰখনৰ ষ্টাৰ্টিঙত এনেকুৱা ব্ৰড ডিজাইন এটা দিয়া হৈছে। ইয়াৰ যিখিনি ফুল আছে সেইখিনি কপাৰ গুণা আৰু ব্লেক কালাৰত দিয়া হৈছে। এইটো কপাৰ গুণা বুলিয়ে কয় চাগে, মোক বহুতে কমেণ্ট কৰি কৈছিলে। মই ইমান এক্সেক্ট ডিটেইলত নাজানো যে কি কয় কি নকয়। মই এইটো মষ্ট প্ৰবেবলি ৰ'জ গল্ডৰ ফুল বুলি কৈছিলো মোৰ আগৰ ভিডিঅ'ত, আৰু বহুতে মোক কমপ্লেইন কৰিলে যে এইটো কপাৰ গুণা হয়, তুমি কিয় গোল্ডেন ফুল বুলি কৈছা বা কিবা কিবি। কিন্তু আপোনালোকে চাদৰ মেখেলা কেইযোৰ চাওক। একচুৱেলি মই ইমান ডিটেইলত নাজানো, যিহেতু মই ইমান এভৰিডে ৱেৰত চাদৰ মেখেলা নিপিন্ধো বা ইমান দৰকাৰো নহয় মই পিন্ধাৰ, সেইবাবে মই ইমান ডিটেইলত নাজানো বস্তুখিনি। কিন্তু আপোনালোকক মই এক্সপ্লেইন কৰি দিম। বাকী আপোনালোকেতো জানেই কোনটো কি কয় নহয় জানো, গতিকে মই ভাবো মই সেইখিনি ইমান ডিটেইলছত নগলেও হ'ব। আপোনালোকক যদি মই কাপোৰটোৰ কথা কওঁ বা ডিজাইনটোৰ কথা কওঁ সেইটোৱে আপোনালোকৰ বাবে যথেষ্ট হ'ব। গতিকে এই চাদৰৰ ডিটেইলিংটোৰ কথা পাতি লওঁ। প্ৰথম ষ্টাৰ্টিঙত এনেকে ব্ৰড ডিজাইন এটা দিয়া হৈছে য'ত কপাৰ গুণা আৰু ব্লেক কালাৰৰ ফুল বনোৱা হৈছে। এই বগাৰ ওপৰত এই কপাৰ গুণাটো আৰু ব্লেক কালাৰটো বহুত বেছি ধুনীয়াকে উজ্জ্বল হৈ পৰিছে। ব্লেক কালাৰটো অলপ ডাৰ্ক যিহেতু, সেইটোৰ বাবে অলপ কণ্ট্ৰাষ্ট টাইপতো বনি গৈছে, আৰু কপাৰ গুণাটোৱে এটা শ্বাইন দিছে, যাৰ কাৰণে কাপোৰযোৰ খুব বেছি ধুনীয়া লাগিছে। প্ৰথমে ব্ৰড ডিজাইনটো দিয়া আছে, তাৰ পাছত ব্ৰড ডিজাইনটোৰ পাছত এনেকে স্কুৱেৰ শ্বেপত ফুল বনোৱা হৈছে। প্ৰথম এক লাইন কপাৰ গুণাত বেছিকে ফুল আছে আৰু মাজে মাজে ব্লেক ইউজ কৰা হৈছে। তাৰ পাছৰ লাইনটোত বেছিকে ব্লেক আছে আৰু মাজে মাজে অলপ কপাৰ গুণা ইউজ কৰা হৈছে। তেনেকে গোটেই চাদৰৰ বডিটোত এই ফুলটো বনোৱা হৈছে। শেষত আকৌ সেই ব্ৰড ডিজাইনটো দিয়া হৈছে। তাৰ পাছত আহিব ইয়াৰ চাইড পাৰিখিনি। এইখিনি হৈছে ইয়াৰ চাইড পাৰি। চাইড পাৰিখিনিৰ মাজত ব্লেক কালাৰৰ ফুল আছে আৰু ফুলৰ মাজত অলপ কপাৰ গুণা ইউজ কৰা হৈছে, আৰু চাইডে চাইডে কপাৰ গুণাত এনেকে পাত টাইপত বনোৱা হৈছে। এই ডিজাইনটো মোৰ খুব বেছি ভাল লাগিলে, পাতৰ যিটো ডিজাইন হয়, আৰু ইয়াৰ ফিনিচিংটো খুবেই বেছি ভাল। অলপো লুজ থ্ৰেডছ ওলাই থকা নাই, আপুনি ধৰিব পাৰিছে চাগে। এনেকুৱা ফিনিচিংটো ভাল হ'লে কাপোৰযোৰ পিন্ধি ভাল লাগে, অলপ দামী যেন লাগে সস্তীয়া হ'লেও। এইযোৰ কাপোৰ দেখিবলৈ একদম সস্তীয়া যেন নালাগে। কোনো নকয় যে আপুনি এই কাপোৰযোৰ 500 বা 600 টকাতে কিনিছে বুলি। বহুত বেছি ধুনীয়া হয়, এটা শ্বাইন আছে, আৰু যিটো কাপোৰ হয় এইটো কটন নহয়, কিন্তু একদম ৰাফ কাপোৰো নহয়। গতিকে আপুনি এইযোৰ পিন্ধিব পাৰিব। বহুত বেছি গৰমত চাগে অলপ আনকমফৰ্টেবল ফিল হ'ব, যিহেতু কটন কাপোৰ নহয়, কিন্তু অলপমান পাৰ্টি ৱেৰ টাইপত এই কাপোৰযোৰ আপোনালোকে ইউজ কৰিব পাৰিব। এইখন হৈছে ইয়াৰ মেখেলাখন। মেখেলাখনৰ ষ্টাৰ্টিঙত এই ব্ৰড ডিজাইনটো দিয়া হৈছে, যিটো চাদৰৰ ষ্টাৰ্টিঙত আছিলে। তাৰ পাছত এনেকে 2 লাইনৰ এই ফুলটো দিয়া হৈছে, যিটো নেকি চাদৰৰ বডিটোত আছিলে। এটা লাইন কপাৰ গুণাত দিয়া আছে আৰু এটা লাইন ব্লেকত দিয়া হৈছে। বাকী যিটো কাপোৰ হয় সেইটো প্লেইন হয়। তাৰ পাছত আহিব ইয়াৰ ব্লাউজ পিচটো। ব্লাউজ পিচটো হেভিকে বনোৱা হৈছে। গোটেই ব্লাউজ পিচটোত সৰু সৰুকে কপাৰ গুণা আৰু ব্লেকত ফুল বাছি দিয়া হৈছে বডিটোত, আৰু চাইডত এনেকুৱা যিটো চাইড পাৰিৰ ডিজাইন দিয়া হৈছিলে সেই ডিজাইনৰ এটা লাইন দিয়া হৈছে। ব্লাউজটো যদি আপুনি ফুল পিঠিৰ চিলাই বহুত ধুনীয়া লাগিব। মই এনেকে হেভি ব্লাউজবোৰ ফুল পিঠি চিলাই ভাল পাওঁ, যিটো ডিজাইনটো ধুনীয়াকে ফুটি উঠে আৰু তাৰ পাছত কাপোৰযোৰ অলপ গদগদীয়া লাগে। মোৰ এই কাপোৰযোৰটো খুব বেছি ভাল লাগিছে। বহুত বেছি মানে কি ক'ম মই, বহুত বেছি ডিজাইন নাই,
অলপ সিম্পল হয় কিন্তু বস্তুটো স্ট্যান্ডার্ড হয় আৰু ইমান কম প্ৰাইস ৰেঞ্জত এই কাপোৰযোৰ বহুত ধুনীয়া হয় মোৰটো বহুত ভাল লাগিছে যদি আপুনি এযোৰ বগা অলপ মিনিমালিষ্টিক টাইপত কাপোৰ ল'ব বিচাৰিছে তেতিয়াহলে আপুনি এযোৰ নিশ্চয় ল'ব পাৰিব মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্স আৰু পিন কমেন্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব এইযোৰে আছিল আমাৰ আজি হলটিৰ প্ৰথমযোৰ কাপোৰ এতিয়া আহক আমি আমাৰ সেকেন্ডযোৰ কাপোৰৰ কথা পাতো এইযোৰ হৈছে আজি আমাৰ হলটিৰ সেকেন্ডযোৰ কাপোৰ এইযোৰ এযোৰ পলিপাট কাপোৰ হয় আৰু ইয়াৰ কালাৰটো মোৰ বহুত বেছি পছন্দ লাগিলে মানে যেটো ইয়াৰ বেস কালাৰ হয় লাইট পাৰ্পল শেডত আছে আৰু এই শেডটো ইমান বেছি ধুনীয়া লাগিছে ইয়াৰো ফুলখিনি কপাৰ গুণা আৰু ডাৰ্ক পাৰ্পলত দিয়া হৈছে এইখিনি হৈছে ইয়াৰ সাইড পাৰিখিনি ইমান ধুনীয়াকে ডিজাইনটো বনোৱা হৈছে আপুনি ধৰিব পাৰিছে চাগে এইযোৰ মই 700 মান টকাতে পাই গৈছিলো নেকি আৰু প্ৰাইস ৰেঞ্জ চাই কাপোৰযোৰ খুব বেছি ধুনীয়া হয় বিয়াত পিন্ধিবলৈ একদম এপ্ৰোপ্ৰিয়েট হয় আৰু যেটো ডিজাইন হয় বহুত ধুনীয়াকে বনোৱা হৈছে ফিনিশিংটো ভাল মই আপোনালোকক দেখাই দিছো ওচৰৰ পৰা একদম থ্ৰেড ওলাই থকা নাই এখিনি হৈছে ইয়াৰ সাইড পাৰিখিনি তাৰ পাছত আহিব ইয়াৰ চাদৰখনৰ ষ্টাৰ্টিংত এনেকুৱা তিনটা লাইনৰ সৰু ফুল দিয়া হৈছে তাৰ পাছত এনেকে ব্ৰড ডিজাইনটো দিয়া হৈছে য'ত ম্যাক্সিমাম কপাৰ গুণাৰ ওয়াৰ্ক আছে আৰু মাজে মাজে অলপ ডাৰ্ক পাৰ্পল ইউজ কৰি দিয়া হৈছে আপোনালোকে ধৰিব পাৰিছে চাগে এই ব্ৰড ডিজাইনটো দিয়া হৈছে তাৰ পাছত এনেকে তিন লাইনৰ অলপ ওচৰা-ওচৰিকে ফুল বনাই দিয়া হৈছে তাৰ পাছত এটা মিডিয়াম সাইজত ফুলৰ ডিজাইন দিয়া হৈছে আৰু মাজে মাজে সৰু সৰু ফুল মাজে মাজে আকৌ এই মিডিয়াম ফুলটো দিয়া হৈছে আপোনালোকে ধৰিব পাৰিছে চাগে মই ওচৰৰ পৰা ভালকে দেখাই দিছো বহুত ধুনীয়া লাগিছে কাপোৰযোৰ ইয়াৰ যেটো মাজে মাজে ডাঙৰ ফুলটো দি দিছে হেতু বহুত বেছি ধুনীয়া লাগিছে মানে সৰু সৰু ফুলৰ মাজত যেটো ডাঙৰ ফুলৰ ইফেক্টটো আহিছে হেতু বহুত ধুনীয়াকে ফুটি উঠিছে তাৰ পাছত আকৌ এই ব্ৰড ডিজাইনটো দিয়া হৈছে ইয়াৰ পাছত আহিব ইয়াৰ মেখেলা আৰু ব্লাউজ এইখন হৈছে ইয়াৰ মেখেলাখনতো সেই গুটেই যেটো ব্ৰড ডিজাইন দিয়া হৈছিলে চাদৰত সেই ডিজাইনটো দিয়া হৈছে তাৰ পিছত এনেকে তিন লাইনৰ থেপাথেপিকে ফুল আছে তাৰ পাছত এনেকুৱা মিডিয়াম সাইজৰ এটা লাইন দিয়া হৈছে আৰু সৰু সৰু দুই লাইনৰ ফুল দিয়া হৈছে এই যেটো ডিজাইন আছে এটো আঁঠুৰলৈকে আহি যাব তাৰ ওপৰৰ পাৰ্টখিনি প্লেন আহিব তাৰ পাছত আহিব ইয়াৰ ব্লাউজ পিসটো এইটো হৈছে ইয়াৰ ব্লাউজ পিসত ইমান বেছি ডিটেইলিং নাই যেটো সাইড পাৰিৰ ডিজাইন দিয়া হৈছিলে সেই ডিজাইনটোকে ইয়াত দিয়া হৈছে আৰু খুব বেছি ধুনীয়া লাগিছে ইয়াৰ ওয়াৰ্কটো মোৰ বহুত বেছি পছন্দ হৈছে আৰু কপাৰ গুণাৰ মাজত যেটো ডাৰ্ক পাৰ্পল দি দিয়া হৈছে এই বেস কালাৰটোৰ ওপৰত হেতু বহুত ধুনীয়াকে ফুটি উঠিছে এযোৰ যদি আপুনি বিয়া খাবলৈ কাপোৰ বিচাৰি ফুৰিছে এইযোৰ নিশ্চয়কৈ কিনিব পাৰিব এফৰ্ডেবল হয় ধুনীয়া হয় আৰু পিন্ধাৰ পাছত বহুত বেছি ভাল লাগিব মইটো কাপোৰযোৰ নিশ্চয়কৈ ৰেকমেন্ড কৰিম যদি আপুনি এযোৰ পলিপাট কাপোৰ বিচাৰি আছে অলপ কম প্ৰাইস ৰেঞ্জত কিন্তু ধুনীয়া তেতিয়াহলে আপুনি এই কাপোৰযোৰ কিনিব পাৰে মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্স আৰু পিন কমেন্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইযোৰে আছিল আমাৰ সেকেন্ডযোৰ কাপোৰ এতিয়া আহক আমি আমাৰ থাৰ্ড কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আজি আমাৰ হলটিৰ থাৰ্ড কাপোৰযোৰ এনেকুৱা গ্ৰীন কালাৰত মোৰ কাপোৰ নাই মই ভাবিলো এযোৰ এবাৰ গ্ৰীন কালাৰতে লৈ লওঁ এই কালাৰটো মোৰ বহুত ভাল লাগে মই উজ্জ্বল কালাৰ পিন্ধি বেছি ভাল পাওঁ মই বেছি ডাল কালাৰ পিন্ধি ভাল নাপাওঁ অলপ ব্ৰাইট আৰু উজ্জ্বল হলে কালাৰটো দেখিবলৈ ভাল লাগে ইয়াৰ বেস কালাৰটো ডাৰ্ক গ্ৰীনত আছে আৰু তাৰ ওপৰত হোৱাইট আৰু কপাৰ গুণাত ফুল বনোৱা হৈছে এইটো হৈছে ইয়াৰ মেখেলাৰ ডিজাইন ষ্টাৰ্টিংত এনেকে ব্ৰড ডিজাইন এটা দিয়া হৈছে তাৰ পাছত স্কয়াৰ শেপত হোৱাইট আৰু কপাৰ গুণাত ফুলটো দিয়া হৈছে বহুত বেছি ধুনীয়া কাপোৰযোৰ এই মেখেলাৰ যেটো ডিজাইন হয় এটো অলপ মিনিমাল হয় বহুত বেছি ওপৰলৈকে নাহিব আঁঠুৰ তলতে থাকিব ইয়াৰ ডিজাইনটো বাকি যেটো কাপোৰ হয় হেতু প্লেন হয় তাৰ পাছত আহিব ইয়াৰ ব্লাউজ পিস এইটো হৈছে ইয়াৰ ব্লাউজ পিসটোত বহুত বেছি ডিজাইন আছে মাজে মাজে এনেকে সৰু সৰু ফুল দিয়া হৈছে হোৱাইট আৰু কপাৰ গুণাত যেটো নেকি ধুনীয়া লাগিছে এটো ব্লাউজ ফুল পিঠিত বৰ বেছি ধুনীয়া লাগিব তাৰ পাছত এনেকুৱা সাইড পাৰিৰ ডিজাইনটো দিয়া হৈছে কপাৰ আৰু হোৱাইটতে আছে আৰু মোৰ ব্লাউজটো বহুত ভাল লাগিছে মানে ব্লাউজটো অলপ হেভি হয় যেহেতু মেখেলাখন অলপ কম ডিজাইনৰ হয় তাৰ পাছত আহিব ইয়াৰ চাদৰখনো হেভিয়ে আছে এইখন হৈছে ইয়াৰ চাদৰৰ ষ্টাৰ্টিংত মেখেলা যেটো ব্ৰড ডিজাইনটো দিয়া হৈছিলে সেই ডিজাইনটো দিয়া হৈছে আৰু গোটেই বডিত এনেকে স্কয়াৰ শেপত ফুল বনাই দিয়া হৈছে এক লাইনৰ এক লাইন যদি বগা হয় এক লাইন কপাৰ গুণা হয় মানে কপাৰ গুণাৰ মাজতো অকমান বগা দিয়া আছে আৰু বগাৰ মাজতো অলপ কপাৰ গুণা দিয়া আছে কিন্তু ম্যাক্সিমাম এটা লাইনত যদি বগা দিয়া হৈছে তেতিয়াহলে নেক্সট লাইনত কপাৰ গুণা দিয়া হৈছে আৰু এনেকে গোটেই বডিটোতে চাদৰৰ এনেকে ফুলটো বনাই দিয়া হৈছে চাদৰখন বহুত বেছি হেভি হয়
ডিজাইন ওয়াইজ তাৰ পাছত আকৌ এই ব্ৰড ডিজাইনটো দিয়া হৈছে তাৰ পাছত আহিব ইয়াৰ সাইড পাৰিখিনি এইখিনি হৈছে ইয়াৰ সাইড পাৰি যিখিনি বগা আৰু কপাৰ গুণাতে দিয়া হৈছে ইয়াৰ ফিনিশিংটো আপোনালোকে চাব পাৰে খুব বেছি ধুনীয়া হয় এই কাপোৰযোৰ বহুত বেছি এফৰ্ডেবল আছিল 400 নে 500 টকাতে পাই গৈছিলো মই কাপোৰযোৰ আৰু প্ৰাইস ৰেঞ্জ চাই কাপোৰৰ কোৱালিটি ডিজাইন কালাৰ কম্বিনেশন মোৰ খুব বেছি ভাল লাগিছে মই নিশ্চয়কৈ ৰেকমেণ্ড কৰিম যদি আপুনি এই কালাৰটো ভাল পায় আৰু আপুনি এই কাপোৰযোৰ কিনিব বিচাৰে তেতিয়া হলে আপুনি ডেসক্ৰিপচন বক্স চেক কৰি লব নহলে বা পিন কমেন্ট চেক কৰি লব তাত মই ইয়াৰ লিংকটো দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি লব পাৰিব আৰু এইযোৰে আছিল আমাৰ থাৰ্ড যোৰ কাপোৰ এতিয়া আহক আমি আমাৰ ফোৰ্থ কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আমাৰ ফোৰ্থ কাপোৰযোৰ আৰু এইযোৰো পলিপাট কাপোৰে হয় এইযোৰ ৰঙা কাপোৰ হয় ৰঙা কাপোৰ মই ট্ৰাই কৰা নাই কেতিয়াও ৰঙাটো মই পৰাপক্ষত এভয়েডে কৰো মই ভাবো ৰঙাটো মোৰ ওপৰত ইমান ভাল নালাগে নেকি কিন্তু এবাৰ ভাবিলো এযোৰ ৰঙা কাপোৰো আনো আপোনালোকে ভাল পাবও পাৰে ৰঙা ৰংটো এইটো হৈছে ইয়াৰ ব্লাউজ পিস ইয়াৰ যেটো বেস কালাৰ হয় হেতু ৰেড হয় আৰু তাৰ ওপৰত ব্ল্যাক হোৱাইট আৰু ইয়েলো ফুল দিয়া হৈছে ৰঙাৰ ওপৰত এই কালাৰ গিটা বহুত বেছি ধুনীয়াকে উঠিছে ইয়াত এনেকে ব্লাউজ পিসটোত ব্ৰড এনেকুৱা ডিজাইন এটা দিয়া হৈছে ইয়াৰ যেটো ওয়ার্ক হয় খুব বেছি ধুনীয়াকে কৰিছে আৰু ফিনিশিংটো খুবেই বেছি ভাল হয় ইয়াৰ কাপোৰটোত এটা শাইন আছে এইযোৰ ৰাতি বিয়াই চিয়াই পিন্ধিবলৈ খুব বেছি ধুনীয়া হ'ব গৰমত অলপমান আনকমফৰ্টেবল হ'ব পাৰে কাপোৰটো কিন্তু পলিপাট কাপোৰটো তেনেকুৱাই হয় মানে অলপ গৰম দিনৰ কাৰণে আনকমফৰ্টেবল হয় বস্তুটো কিন্তু ৰাতিৰ কাৰণে এইযোৰ একদম এপ্ৰোপ্ৰিয়েট হ'ব বহুত ধুনীয়া লাগিব জিলিকি থাকিব আপুনি এইযোৰ পিন্ধিলে ব্লাউজ পিছৰ পাছত আহিব ইয়াৰ সাইড পাৰিখিনি এইখিনি হৈছে ইয়াৰ সাইড পাৰি এইখিনিও বগা কলা আৰু হালধীয়া দিয়া হৈছে ইয়াৰো ফিনিশিংটো খুবেই বেছি ভাল এইখিনি লগাই দিয়াৰ পিছত খুব ধুনীয়া লাগিব তাৰ পাছত আহিব ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাৰ ষ্টাৰ্টিংত এই ব্ৰড ডিজাইনটো দিয়া হৈছে আৰু তাৰ পাছত এনেকে সৰু দুই লাইনৰ হালধীয়া বগা আৰু কলাৰ ফুল দিয়া হৈছে বাকি পাৰ্টটো প্লেন হয় মেখেলাখনত ইমান বেছি ডিজাইন নাই চাদৰখনত কিন্তু পুৰা ডিজাইন দিয়া হৈছে যেটো মেখেলা ষ্টাৰ্টিংত ব্ৰড ডিজাইনটো আছিলে সেই ডিজাইনটো দিয়া হৈছে আৰু বাকি গোটেই চাদৰখনত সৰু সৰুকে দুপাহকে হালধীয়া বগা আৰু কলাত ফুল বাছি দিয়া হৈছে গোটেই চাদৰৰ বডিটোতে সেই ফুলখিনি বনাই দিয়া হৈছে আৰু শেষত আকৌ এই ব্ৰড ডিজাইনটো দিয়া হৈছে বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ কালাৰ কম্বিনেশনটো খুব বেছি ধুনীয়া লাগিছে আপুনি যদি ৰঙা ৰংটো ভাল পায় আৰু আপুনি যদি কিবা বিয়া চিয়া এটেন্ড কৰিবলৈ আপোনাৰ আছে আপুনি এই কাপোৰযোৰ নিশ্চয়কৈ কিনিব পাৰে গিফটিংৰ কাৰণেও এই কাপোৰযোৰ খুব বেছি ভাল হ'ব এইযোৰ সাকে মই 500 বা 600 টকাৰ তলতে পাই গৈছিলো আৰু প্ৰাইস ৰেঞ্জ চাই কাপোৰযোৰ খুবেই ধুনীয়া হয় যেনেকুৱা দেখাইছিলে এপটোত একদম তেনেকুৱাই আহিছে মই ডেফিনেটলি ৰেকমেণ্ড কৰিম যদি আপোনাৰ এই কাপোৰযোৰ ভাল লাগিছে আপুনি এইযোৰ নিশ্চয় কিনিব পাৰে মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্স আৰু পিন কমেন্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইযোৰে আছিল আমাৰ ফোৰ্থ কাপোৰযোৰ এতিয়া আহক আমি আমাৰ শেষৰ কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আজিৰ আমাৰ লাষ্ট কাপোৰযোৰ এইযোৰৰো বেস কালাৰটো বগা হয় আৰু তাৰ ওপৰত ৰঙাৰ ফুল আছে বগাত ৰঙাটো খুব বেছি ধুনীয়াকে উজ্জ্বল হৈ পৰিছে এইখন হৈছে ইয়াৰ চাদৰখন চাদৰৰ ষ্টাৰ্টিংত এনেকুৱা দুটা লাইন দিয়া হৈছে তাৰ পিছত অকমান ব্ৰড বেণ্ডৰ ডিজাইন এটা দিয়া হৈছে তাৰ পাছত ডাঙৰ ফুলৰ এটা প্যাটাৰ্ন আছে আৰু বাকি গোটেই চাদৰখনত এনেকে সৰু সৰু ফুল বাছি দিয়া হৈছে ইয়াৰ ফিনিশিংটো খুব বেছি ধুনীয়া হয় আপুনি দেখিব পাৰিছে চাগে লুজ থ্ৰেডছ উলাই থকা নাই বহুত ধুনীয়াকে বনোৱা হৈছে আৰু ইয়াৰো যেটো কাপোৰৰ কোৱালিটি হয় এটো কটন নহয় কিন্তু একদম ৰাফ কাপোৰো নহয় এটো পাৰ্টি ওয়্যাৰ কাৰণে বা বিয়া চিয়াটো পিন্ধিবলৈ খুব বেছি ধুনীয়া হ'ব যদি আপুনি এইযোৰ ৰঙা জুৱেলাৰীৰ লগত ষ্টাইল কৰে বহুত ধুনীয়া লাগিব কাপোৰযোৰ গোটেই বডিটোতে এনেকে সৰু সৰুকে ফুল বাছি দিয়া হৈছে তাৰ পাছত আকৌ এই ডাঙৰ ফুলৰ লাইন এটা দিয়া হৈছে এই ব্ৰড বেণ্ডটো দিয়া হৈছে আৰু এই দুই লাইনটো বনোৱা হৈছে তাৰ পাছত আহিব ইয়াৰ সাইড পাৰিখিনি এইখিনি হৈছে ইয়াৰ সাইড পাৰিৰ কামটো বহুত বেছি ধুনীয়া হয় লতা টাইপত ফুল এটা বনাই দিয়া হৈছে ইয়াৰো ফিনিশিংটো আপোনালোকে চাব পাৰে বহুত বেছি ধুনীয়াকে বনাই দিছে তাৰ পাছত আহিব ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাখনতো চাদৰৰ যেটো ফুল দিয়া হৈছিলে সেই ফুলটো দিয়া হৈছে আৰু এই এটা ডাঙৰ লাইনৰ ফুল দিয়া হৈছে আৰু সৰু সৰুকে তিনি লাইন ফুল দিয়া হৈছে এইটো ডিজাইনটো আঁঠুৰ তলত আহিব তাৰ পাছত বাকি পাৰ্টটো প্লেন হয় আৰু তাৰ পাছত আহিব ইয়াৰ ব্লাউজ পিসটো এইটো হৈছে ইয়াৰ ব্লাউজ পিসত সাইড পাৰিৰ যেটো ডিজাইন হয় তেনেকুৱা দুই লাইন বনোৱা হৈছে আৰু বাকি যেটো ফেব্ৰিক হয় হেতু প্লেন হয় এই কাপোৰযোৰ মই 500 টকাৰ তলতে পাই গৈছিলো এক্সাক্ট প্ৰাইস বাৰু মোৰ এতিয়া মনত নাই মই স্ক্ৰিনত মেনশন কৰি দিম আপুনি চেক কৰি ল'ব আৰু প্ৰাইস ৰেঞ্জ চাই কোৱালিটিও ভাল ডিজাইনো ভাল কালাৰ কম্বিনেশনো ধুনীয়া আপুনি যদি এযোৰ
বগা আৰু ৰঙাত কাপোৰ ল'ব বিচাৰিছে এফৰ্ডেবল যিটোৰ আপুনি অলপমান পাৰ্টি ৱেৰ হিচাপে পিন্ধিব পাৰে তেতিয়াহ'লে আপুনি এই কাপোৰযোৰ ল'ব পাৰিব মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যন বক্স আৰু পিন কমেণ্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইযোৰে আছিল আজিৰ আমাৰ হলটিৰ শেষৰযোৰ কাপোৰ আশা কৰোঁ আপোনালোক সকলোৱে আজিৰ এই ভিডিঅ'টি চাই ভাল পালে আৰু যদি ভিডিঅ'টি চাই অলপো ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোক কমেণ্ট কৰি জনাব আপোনাৰ আজি এই ভিডিঅ'টি কেনেকুৱা লাগিল কোনযোৰ কাপোৰ আপোনাৰ ভাল লাগিল আৰু আপোনালোকে আৰু কেনেকুৱা কাপোৰ অনাটো মই বিচাৰে গতিকে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টি ইয়াতে সামৰিছোঁ ধন্যবাদ